फ्रेंड्स आमी আজি ভ্যাকসিন লবলৈ গৈ আছো মা আৰু মই এয়া মা কিমান দেৰি হয় চাও তাকে আজি এয়া নাৰ্স বাইদেউ আমাৰ লগতে যাব ৰৈ আছে খাই লও তো ফাইনালি আমি গৈ আছো এতিয়া অকমান ভাল ৰাস্তা পালো তাৰ পিছতে আকৌ বেয়া ৰাস্তা আৰম্ভ হৈ গ'ল আৰু আমি অলপ দূৰ যোৱাৰ পিছতে পামগে আৰু আমি এতিয়া য'ত ভ্যাকসিন ল'ব গৈ আছো এখন গোৱালাপথাৰ এমই স্কুল তাতে লোৱা হ'ব আমাৰ লগত আজি এই বাইদেউ গৈ আছে এইয়া ডালিমি বাইদেউ আমাৰ গাঁৱৰে হয় চাও বাইদেউ অকমান গাড়ী ভিতৰত কাৰণে মই মাস্ক লগোৱা নাই ফ্ৰেন্ডছ বেয়া নাপাব মানে এটো একো মাইন্ড নকৰিব আৰু গাড়ীৰ পৰা ওলোৱাৰ লগে লগে মই মাস্ক আকৌ লগাই লম আজি ৰ'দটো বহুত চুকা আৰু গৰমো বহুত বেছি আমাৰ এফালে বাগানৰ সংখ্যা বহুত বেছি আৰু ৰাস্তাটো ভাল নহয় তো আমি আহি পাইছোহি আৰু অকমান আছে তো গোৱালাপথাৰ এখন স্কুল হয় এই স্কুলখনতে ভ্যাকসিন দি আছে সো আমি ইয়াতে লম ইয়াতে লোৱা হ'ব মানুহৰ পুৰা ভিৰ হৈ আছে তো ফাইনালি লাইনত ৰৈ আছো সঁচাকে কিবা লাগি গ'ল দেই সো কৰোনা টেষ্ট কৰোঁতে ষ্টিকডাল যেতিয়া সোমোৱাই দিছিলে মানে নক'ব আৰু মোৰ জীৱনত ফাৰ্ষ্ট মানে একো টেষ্ট কৰিছোঁ যে সেইবাবে দেখিছে একদম পুৰা চকু পানী ওলাই গৈছে মানে এই নাকটোত সোমোৱাই দিছিলে সেইবাবে পুৰা এইফালে চকু পানী পুৰা ওলাই গ'ল এয়া দেখিবলৈ পাইছে চাগে সঁচাকৈ বেলেগ মানে নাকটো জিনজিনাই কিন্তু দেই আপোনালোকে দেখিছে চাগে মই আজি ফুড লৈ আহিছোঁ মানে কথাটো কি এতিয়া বৰ্তমান শাওণ মাহ চলি আছে সেইবাবে পূজা পতল মানে এই মাহত অলপ বেছিকৈ হৈছে আৰু এনেও আমাৰ সদায় পূজা কৰা হয়ে বাৰু কিন্তু শাওণ মাহ বুলি স্পেচিয়েলি সেইবাবে ফুড চুট লৈ অহা হৈছে আজি বৰ্তমান 30 নম্বৰ গৈছে আৰু মাৰ আছে 59 আৰু মোৰ 60 আৰু অলপ দেৰি ৰ'ব লাগিব আৰু মানুহ পুৰা ভিৰ হৈ আছে এতিয়া আমি প্ৰথম ভোটাৰ কাৰ্ড বা পেন কাৰ্ড এন্ট্ৰি কৰিব লাগিব তাৰ পাছতে দিব এইফালে দি আছে এই আমাৰ ৰচো আজি কোৱাচোন তোমাৰ এনে ফিলিং কেনেকুৱা কৰোনা ভ্যাকসিন ল'বলৈ আহি কেনেকুৱা লাগিছে বাৰু বিৰাট ভাল লাগিছে আচ্ছা আৰু কিবা মানে বেছি চিন্তা লাগিছে নেকি যে ভ্যাকসিন লোৱাৰ পাছত এই কিবা জ্বৰ উঠিব বা কিবা কিবি হ'ব তেনেকুৱা নিচিনা মানে অনুভৱ হৈছে নেকি প্ৰথমে টেষ্ট কৰাৰ টাইমত অকণ ভয় লাগিছিলে আচ্ছা নেগেটিভ আহিব নে পজিটিভ আহিব সেইটো চিন্তা লাগি আছে আৰু আগতে ইয়াৰ আগতে এনেকৈ কৰোনা টেষ্ট কৰা হৈছিলে নেকি না কৰা নাই ন আজি প্ৰথম কৰিছোঁ এতিয়া হেৰি তুমি আৰু কোন আহিছা মোৰ ৱাইফ অঁ তুমি আৰু তোমাৰ ৱাইফ আহিছা ন আচ্ছা বাকী এতিয়া এণ্ট্ৰি হৈ আছে আৰু নহয় জানো হয় ভেকচিন ল'বলৈ পাৰি আছোঁ ঠিক আছে বঢ়িয়া তো গাইজ এতিয়া আৰু অলপ পাছত ল'ম আৰু খালি ভিৰ হৈ আছে সেইটো কাৰণে ৰ'বলগীয়া হৈছে দেখিছে আৰু কিমান টাইম ৰ'ব লাগে গম পোৱা নাই
তথাপিতো আৰু এঘণ্টামানৰ ভিতৰত হৈ যাব লাগে। মাও বহি আছে। এই আমাক দিলে ভগৱানৰ নাম লৈ ল'লোঁ আৰু তাকে ফাইনেলি কাৰ্ড তো ফাইনেলি লৈ ল'লোঁ আৰু ভেকচিন। এতিয়া অলপ দেৰি বহিব লাগিব, তাকে অলপ দেৰি বহি লওঁ, তাৰপিছত আৰু গৈ থাকিম। তো ফ্ৰেণ্ডছ, যোৱাকালি ভেকচিন লৈ আহিলোঁ। ভগৱানে কৰাত জ্বৰ নুঠিলে আৰু আমাৰ মাৰো জ্বৰ নুঠিলে, সেইবাবে মই যোৱাকালি ভিডিঅ'টো আপলোড নকৰিলোঁ। যদি কেনেবাকৈ জ্বৰ হ'লহেঁতেন তেন্তে আপোনালোকক জনাব নোৱাৰিলোহেঁতেন যে সেইবাবে। আৰু আজি প্ৰায় এসপ্তাহমানৰ আগতে আমাৰ দাদায়েও ভেকচিন লৈছিলে, তাৰো কিন্তু একো জ্বৰ হোৱা নাছিলে। কিন্তু কিছুমানৰ জ্বৰ গা বিষ হয় বাৰু, কেলৈ হয় নাজানো। যদি আপোনালোকে কোনোবাই জ্বৰ আৰু গা বিষ হ'ব বুলি ভেকচিন নোলোৱাকৈ আছে তেন্তে লৈ ল'ব, একো চিন্তা কৰিব নালাগে। আৰু জ্বৰ গা বিষ হ'লেও এদিন হ'ব, তাৰপিছত ভাল হৈ যাব, তেনেকৈ কোৱা শুনিছোঁ। সেইবাবে লৈ ল'ব, চিন্তা কৰিব নালাগে। তো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব, আৰু যদি আমাৰ এই চেনেলটো কোনোবাই নতুনকৈ চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো বজাই অল কৰি ল'ব, যাতে আমাৰ আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকে যেতিয়াই মই নতুনকৈ ভিডিঅ' আপলোড কৰোঁ। তো আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।